আমার দতমা ব্লক বিপিএফর উদ্যোগত ইতিমধ্যে আমি আজিটো লৈ পেলাই দুটা আমার জ্যেষ্ঠ নাগরিক আর লগতে বুদ্ধিজীবী সকলের এটা সভা আয়োজন করিল। প্রথম আমি চেপাংগুড়ি রামপুরবিল অঞ্চলের বুদ্ধিজীবী জ্যেষ্ঠ নাগরিক সকলক লগত লৈ চেপাংগুড়ি সিনিয়র সিটিজেন অফিসতে আমি সেই সভাখন পাতিছিল। আজি আৰু আমি দক্ষিণাঞ্চলত থকা দতমা মিলন বজাৰ অঞ্চলত বুদ্ধিজীৱী জ্যেষ্ঠ নাগৰিকসকলক লৈ সভাখন ইয়াত পতা হ'ল। আমি নথৈ আনন্দিত আমাৰ এই অঞ্চলৰ বুদ্ধিজীৱী সমাজকৰ্মী উচ্চ শিক্ষিত শিক্ষা সম্পন্ন ব্যক্তিসকলে আমাৰ সিনিয়ৰ সিটিজেনবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলে নিজৰ নিজৰ যিটো বক্তব্য মন্তব্য আগন্তুক বিটিচি ইলেকশ্যন সম্পৰ্কে তেওঁলোকে দাঙি ধৰিছে আৰু তেখেতসকলৰ মন্তব্যৰ পৰা আমি যিটো শুনিবলৈ পাইছো আগন্তুক বিটিচি ইলেকশ্যনত বুদ্ধিজীৱী সমাজখনে আমাৰ ইন্টেলেকচুৱেল সমাজখনে আমাৰ সিনিয়ৰ সিটিজেন সমাজখনে হাগ্ৰামা মহিলাৰী সাহেবৰ নেতৃত্বত বিপিএফৰ নেতৃত্বত বিটিচিত পুনৰ চৰকাৰ গঠন হোৱাটো তেওঁলোকে বিচাৰিছে আৰু তেওঁলোকৰ ফালৰ পৰাও হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰ বিটিচিত আনিবৰ কাৰণে তেখেতসকলে নিজৰ নিজৰ কেপাচিটিটো ব্যৱহাৰ কৰি কাম কৰিবৰ কাৰণে আমাৰ কাৰণে ভোট মবিলাইজ কৰিবৰ কাৰণে সহায় কৰিব, কাম কৰিব, পৰিশ্ৰম কৰিব আৰু যিকোনো প্ৰকাৰে বিটিচি আমাৰ দতমা সমষ্টিখন জিকাই লৈ গৈ আমাৰ ইয়াৰ পৰা প্ৰতিনিধি আমি পাব বিচাৰো ইয়াৰে এটা সংকল্প লৈ তেওঁলোকে কাম কৰিবৰ কাৰণে আজি মত পোষণ কৰিছে। আমাৰো ভালেখিনি কৰ্মীসকলে উপস্থিত আছিলে, আমাৰ ইয়াত ভালেখিনি নেতাবিলাকেও আছিলে, আমাৰ মাইনৰিটি চেলৰ সভাপতি সন্মানীয় চুলতান আলম ডাঙৰীয়াও আমাৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ বিষয়বস্তুৰ ওপৰত ভালেখিনি যুক্তিযুক্ততাৰে দাঙি ধৰিছে নিজৰ বক্তব্যৰ মাজেদি। ঠিক তেনেদৰে আমাৰ ইন্টেলেকচুৱেল অমৰ সিং ব্ৰহ্ম ডাঙৰীয়া তেখেতে ভালেখিনি জানা এজন ব্যক্তি হয় এই অঞ্চলৰ। গতিকে ইয়াৰ আমাৰ সভাখনৰ আজি ৰাইজৰ আগত তেখেতে যেনেকুৱা ধৰণৰ বিটিচি চুক্তি, বিটিআৰ চুক্তি, বৰ্তমানৰ চৰকাৰ আৰু পূৰ্বৰ চৰকাৰৰ মাজত পাৰ্থক্য ৰাখি কথাবিলাক তন্নতনিকৈ কৈ আগবঢ়ালে ৰাইজে চবে বুজিব পাৰিছে, সন্তুষ্ট হৈছে আৰু আঁকোৱালি লৈছে। গতিকে আমি ভাবো যে আজিৰ এই ইন্টেলেকচুৱেল আৰু সিনিয়ৰ সিটিজেন ফৰামৰ মিটিং সভা আমি যিটো আয়োজন কৰিলো ইয়াৰ উদ্দেশ্য যথেষ্ট পূৰণ হ'ল। আমাৰ কাৰণে আমি এটা এওঁলোকৰ সমৰ্থন লাভ কৰিব পৰাটো আমাৰ এটা লাভজনক এটা পদক্ষেপ বুলি মই ক'ব খোজো। আৰু যিটো সংগঠনৰ প্ৰতি ইন্টেলেকচুৱেল বিলাকৰ সাপোৰ্ট থাকে, আমাৰ সিনিয়ৰ সিটিজেন বিলাকৰ সাপোৰ্ট থাকে, বেকিং থাকে, এই সংগঠনসমূহে এই দলবিলাকে সুচাৰুৰূপে আগুৱাই গৈ নিজৰ লক্ষ্য উদ্দেশ্য উপনীত হ'ব পৰাকৈ কাম কৰিব এটা সুযোগ পায়। গতিকে আমি আজি ইন্টেলেকচুৱেল এণ্ড সিনিয়ৰ সিটিজেন ফৰাম বিলাকৰ বেকিংটো পাইছো আৰু তেওঁলোকৰ আশীৰ্বাদ দিহা পৰামৰ্শ লৈ পেলাই ভৱিষ্যতত আমি সকলো জাতি সমাজৰ মাজত সোমাই কাম কৰি যাম আমাৰ উদ্দেশ্য সফল কৰিবৰ কাৰণে।